তো এয়া আমাৰ কাব্য ভণ্টিয়ে ফটো উঠি আছে আৰু দেৱজিৎ দাই ফটো মাৰি আছে লগতে কৰ্ণপৰা আছে কৰ্ণপৰা ফটো মাৰি আছে আৰু ভৱেশে শ্বট লৈ আছে নমস্কাৰ আৰু স্বাগতম জনাইছো নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি হৈছে 23 ফেব্ৰুৱাৰী ৰবিবাৰ আৰু আজি আপোনালোকক লৈ যাবলৈ ওলাইছো এখন বিশেষ ঠাই। টাইটেলটো দেখি হয়তো গমেই পাইছে, মানাহত বেলি ফুলিল। তো আজি আপোনালোকক মানাহৰ ভিতৰলৈকে লৈ যাম, তাত কেনেকে বেলি ফুলিছে তাকে দেখুৱাম। তো আন দিনৰ দৰে আজিও আহি পালোহি মানিকপুৰ আৰু আজিও লগ পালো ভৱেশক। আৰু ভৱেশ মই আমি এতিয়া যাম সেই মানাহলৈকে। আৰু তাত শুনিছো দেৱজিৎ দা আহি ৰখি আছে আমাক। আজি বম গালি দিব না ভৱেশ? গাড়ী চলাওঁতে সদায় হেলমেট ল'ব, পুলিচৰ কাৰণে বচাৰ কাৰণে নিজৰ চেফটিৰ কাৰণে সদায় হেলমেটটো পিন্ধি গাড়ী চলাব। তো ফাইনেলি আহি পালো এয়া মানাস ব্ৰিজ। তো এয়া হ'ল মানাস ব্ৰিজ আৰু এইখন মানাহ ব্ৰিজৰ চাইনবোৰ্ড। আৰু এই ৰাস্তাটোৰে নামি গৈ ব্ৰিজখন ক্ৰছ কৰি এই পিনে আছে সেই বেলি ফুলৰ খেতি, আৰু এতিয়া আমি সেই বেলি ফুলৰ খেতিলৈকে যাম। তো এতিয়া আছো মানাস ব্ৰিজৰ তলত, এয়া মোৰ ওপৰত ব্ৰিজ, সেই পিনে আছে খেতিখন। মই ভাবিছিলো বহুত ডাঙৰ খেতি কৰিছে, বহুতখিনি খেতি কৰিছে, কিন্তু পিছত ইমানখিনি খেতি কৰা নাই। তো তাত আছে দেৱজিৎ দাহঁত ফটোশ্বুট কৰি। আমি ব্ৰিজৰ তলে তলে গৈ আছো, খেতিখিনি তাত যাম। আপোনালোকক দুই এটা চিনেমেটিক শ্বট দেখাবলৈ চেষ্টা কৰিম, যদি ইমান ভাল নহ'ব চাগে, কাৰণ মই ইমান ভাল চিনেমেটিক শ্বট ল'ব নাজানো। তো ভিডিঅ'টো চাই থাকক। তো ইয়াত আছে আমাৰ লালা ফটোগ্ৰাফাৰ, মানে আমাৰ চিৰণ ভাইটি, আৰু ৰূপম দা চেলফি উঠি আছে। আৰু আহিয়ে ভৱেশে ষ্টাৰ্ট হৈ গ'ল ভৱেশৰ ফটো উঠা। তো ৰূপম দা কিবা কৈছে? লগতে সুন্দৰ সুন্দৰ ছোৱালী আছে। আৰু এয়া হ'ল আমাৰ হিৰো দেৱজিৎ দা। চাৰিয়া আহিছা হেংগা, আৰু হ'লেও আগতে আহিছে না। তো এয়া আমাৰ কাব্য ভণ্টিয়ে ফটো উঠি আছে আৰু দেৱজিৎ দাই ফটো মাৰি আছে, লগতে কৰ্ণপৰা আছে, কৰ্ণপৰা ফটো মাৰি আছে, আৰু ভৱেশে শ্বট লৈ আছে। তো এয়াই হ'ল বেলি ফুলৰ খেতি। আৰু মই ভাবিছিলোঁ ইয়াত বহুতখিনি খেতি কৰিছে, কিন্তু বহুতখিনি খেতি কৰা নাই। যিখিনি আছে সেইখিনিতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া বহুতখিনি মৰহি গৈছে, বহুত দিন হৈ গ'ল, আমি বহুত লেটকৈ খবৰ পালোঁ, মানে বিশেষকৈ মই বহুত লেটকৈ খবৰ পালোঁ। আৰু এইখিনিয়ে ভিডিঅ'টো ইমানখিনি দেখাব নোৱাৰিলোঁ, কাৰণ বহুত খেতি হোৱা হ'লে, মানে বহুত ডাঙৰ খেতি হোৱা হ'লে আপোনালোকক ডাঙৰকৈ ভালকৈ দেখুৱাব পাৰিলোঁহেঁতেন, কিন্তু ইমানখিনি নাহিল, ইমানখিনি নাই। তো এইখিনিয়ে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰক, আৰু ভিডিঅ'টোত হোৱা ভুলবোৰ দেখাই দিয়ক। কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি আপোনালোকে
ভুলবোৰ দেখাই দিব আৰু যাতে মই ভিডিঅ'টোত সেই ভুলবিলাক শুধৰাই কিনে সেই ভুলখিনি শুধৰাই ভাল কৰিব পাৰোঁ আৰু শ্বেয়াৰ কৰক যাতে ভিডিঅ' মোৰ চেনেলটো অলপ গ্ৰ' হয় আপোনালোকে শ্বেয়াৰ কৰিলে আপোনালোকে যদি সহায় কৰে তেতিয়াহ'লে মোৰ চেনেলটো গ্ৰ' হ'ব আৰু আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ